सो हेलो गाइस कैसे हो आप सब लोग बहुत दिनों मूৰত আজি ওলালো আপোনালোকে ভাবি আছে চাগে মই ইমান দিন ক'ত আছিলোঁ কি কৰি আছিলোঁ কি কৰা কৈ দিওঁ গাইস মোৰ জন্ডিছ হৈছিলে জন্ডিছত এমাহ বেছিয়ে ভুগিলোঁ আৰু মানে কি ক'ম বহুত দুৰ্বল বেমাৰী আৰু বাট আজি ওলালো ফিট এণ্ড ফাইন পুৰা সো ভিডিঅ' দি থাকিম আৰু এবাৰ চাই থাকক আগলৈ বলক আজি আপোনালোকক দেখাম আমাৰ যে ঘৰৰ কাম চলি আছিলে সো ভালকৈ কমপ্লিট হোৱা নাই বাট দেখাবলৈ ট্ৰাই কৰিম আৰু বলকচোন এয়া ছাদখন আমাৰ সো আৰু মানে কি দুটা নহয় তিনিটা ফ্ল'ৰ হ'ব আৰু পিছত হ'ব আৰু এইবিলাক এতিয়া পইচা পাতি কমি হৈ আছে দেখাই আছোঁ বলক এখন এপাৰ্টমেণ্ট ৰিস্কন এনক্লেভ নামটো গাইজ কথা এষাৰ ক'বলগীয়া আছিল ফাৰ্ষ্টতে ওপৰত যাই লওঁ বলক মানে কথাটো হ'ল কি গুগল এডচেঞ্চত যে একশ্যন বাটনটো আহে সেইটো এক্টিভ হ'ল আপোনালোকক মই নিজে লেফ্ট ছাইডৰ স্ক্ৰীণত দেখাই দিছোঁ চ' বাট প্ৰব্লেমটো হ'ল মোৰ ডকুমেণ্টছবোৰ ক্লিয়াৰ নাই পেন কাৰ্ড এপ্লাই কৰিছিলোঁ বাট একমাহ বেছি পাৰ হৈ গ'ল এতিয়ালৈকে অহা নাই ভোটাৰ কাৰ্ডটো দিব নোৱাৰি ফেচ বেলেগ ড্ৰাইভিং লাইচেঞ্চৰ অৰিজিনেল কপি নাই চ' গাইজ প্ৰব্লেম চ' এতিয়া হ'ল ৰখি থাকিয়ে আছোঁ আৰু আপোনালোকে ভাবি আছে যে মই মাস্কখন কিয় লগাইছোঁ মানে মোৰ গালত পিম্পলছৰ নিচিনা কিবা হৈছে চ' ডেটছ ৱাই মুখখন ফ্ৰীলি দেখাবলৈ অলপ বেয়া লাগে চ' সেনেকৈ আৰু চ' এতিয়া কি আৰু পেন কাৰ্ডটোলৈ ৰখি আছোঁ তাৰপিছত এডচেঞ্চলৈ এপ্লাই কৰি দিম পে'মেণ্ট হল্ডত আছে তাৰমানে চ' বাকী আজি সেইখিনিয়ে আৰু ভিডিঅ'টো দি ভাল লাগিল বহুত দিনৰ মূৰত দিব পালোঁ মানে গা বেয়া আছিল চ' গাইজ বেয়া নাপাব আৰু চ' গাইজ নেক্সট ভিডিঅ'ত লগ পাম টিল দেন বাই